হয়, সময়ে সময়ে নৈ বা জলাশয়ৰ পানীয়ে বিশেষ কাৰণত বৰণ হলায়। দিখৌ নৈৰ পানীৰ ক্ষেত্ৰত দুটা বিশেষ কাৰণ হ'ব পাৰে। ওয়েলকাম বেক টু বিজ্ঞাজ্যোতি। বন্ধুবোৰ, আজিৰ এই ভিডিঅ'টো এটা বিশেষ সমস্যাক লৈ। সমস্যাটো কি জানেনে? দৰাচলতে সমস্যাটো হৈছে দিখৌ নৈ। আজি কেইটামান দিন ধৰি হঠাতে দিখৌ নৈৰ পানীয়ে ৰং সলাইছে। সেউজ নীলা ৰং এটা দেখা পোৱা গৈছে দিখৌ নৈৰ পানীত, আৰু তাকে লৈ দিখৌপৰীয়া ৰাইজ যথেষ্ট চিন্তিত হৈছে। চিন্তিত নহ'ব কিয়? কাৰণ দিখৌ নৈৰ কাষত যিসকল লোকে বাস কৰে তেওঁলোকে দিখৌ নৈৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰে। তাৰ উপৰিও দিখৌ নৈৰ পানীত বিভিন্ন ধৰণৰ মাছ পুঠিৰ মৃত্যু হোৱা দেখা গৈছে। এটা অস্বাস্থ্যকৰ পৰিৱেশ এটাই বিৰাজ কৰিছে বুলি আমি জানিব পাৰিছোঁ। ছ'চিয়েল ছাইটত কেইবাজনো লোকে সেই কথা ব্যক্ত কৰিছে, আৰু বহুকেইজন লোকে মোৰ সৈতেও যোগাযোগ কৰাৰ চেষ্টা কৰিছে যে আচলতে দিখৌ নৈৰ পানী হঠাতে নীলা সেউজীয়া হোৱাৰ অন্যতম কাৰণটো কি হ'ব পাৰে। এতিয়া মোৰ প্ৰশ্নকেইটা হ'ল যে দিখৌ নৈৰ পানীয়ে হঠাতে কিয় ৰং সলাইছে? ইয়াৰ অন্যতম কাৰণ কি হ'ব পাৰে? আৰু এই পানী বিষাক্ত হৈছে নেকি? কাৰণ বিভিন্ন ধৰণৰ মাছ পুঠিৰ মৃত্যু হোৱা দেখা গৈছে। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে এই পানীয়ে আমাৰ স্বাস্থ্যৰ কাৰণে কিবা ভাবুকি কঢ়িয়াই আনিব নেকি? বন্ধুবোৰ, মোৰ সাম্য জ্ঞানেৰে মই এই বিষয়টো অকণমান অধ্যয়ন কৰাৰ চেষ্টা কৰিছিলোঁ, আৰু অধ্যয়ন কৰি মই দুটা বিশেষ কাৰণ বিচাৰি পাইছোঁ। যি দুটা কাৰণ হয়তো হ'ব পাৰে যে সম্ভাৱ্য কাৰণ, যাৰ কাৰণে দিখৌ নৈৰ পানীয়ে হঠাতে এইকেইদিন নীলা সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হৈছে, আৰু সেই কাৰণ দুটা মই আপোনালোকৰ জৰিয়তে দিখৌপৰীয়া ৰাইজলৈ আগবঢ়াব খুজিছোঁ। হয়, সময়ে সময়ে নৈ বা জলাশয়ৰ পানীয়ে বিশেষ কাৰণত বৰণ হলায়। দিখৌ নৈৰ পানীৰ ক্ষেত্ৰত দুটা বিশেষ কাৰণ হ'ব পাৰে। প্ৰথমটো কাৰণ হ'ল যে দিখৌ নৈৰ পানীত হঠাতে একবিধ বিশেষ ধৰণৰ শেলাই, যাক আমি কওঁ এলগি, শেলাইৰ দ্ৰুত বিকাশ আৰু দিখৌ নৈৰ পানীয়ে সদ্যহতে কম গেট কঢ়িয়াই অনা। এইটো হ'ল প্ৰথমটো কাৰণ। দ্বিতীয় কাৰণটো হ'ল কিবা বিশেষ কাৰণত দিখৌ নৈৰ পানীত কিউপ্ৰিক মিনাৰেলছৰ বৃদ্ধি হোৱাটো। এই দুয়োটা কথাক মই বিশেষভাৱে গুৰুত্ব দিব খুজিছোঁ। ইয়াৰ কোনোবা এটা নিশ্চয় হ'ব যে যিটো কাৰণে আচলতে সদ্যহতে দিখৌ নৈৰ পানীৰ বৰণ নীলা সেউজীয়া হৈ পৰিছে। বন্ধুবোৰ, মই এই দুয়োটা বিষয়ে আপোনালোকক অকণমান বিতংভাৱে জনাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাওক, নদীৰ পানীত যেতিয়া ফচফৰাছ আৰু নাইট্ৰজেনৰ দ্ৰুত বিকাশ হয় তেতিয়া তাত হঠাতে শেলাইৰ দ্ৰুত বিকাশ হ'ব পাৰে, আৰু সেই শেলাইবোৰ ফাইটোপ্লেংটনৰ সমষ্টি। ফাইটোপ্লেংটন হ'ল এককোষী জলজ উদ্ভিদ যিবিলাকে সালোক সংশ্লেষণ কৰিব পাৰে, ফটোচিনথেচিছ কৰিব পাৰে। সেই ফাইটোপ্লেংটনছবিলাকত থাকে ক্ল'ৰফিল, আৰু সেই ক্ল'ৰফিলৰ জৰিয়তে সিহঁতে সূৰ্যৰ পোহৰ আৰু কাৰ্বন ডাই অক্সাইড লৈ পেলাই সিহঁতে সালোক সংশ্লেষণ কৰে, ফটোচিনথেচিছ কৰে। ক্ল'ৰফিলযুক্ত সেই ফাইটোপ্লেংটনৰ সমষ্টিবিলাকে যেতিয়া সালোক সংশ্লেষণ কৰে তেতিয়া সিহঁতে সূৰ্যৰ ৰশ্মিৰ ৰঙা, কমলা আৰু হালধীয়া বৰণৰ যিখিনি ৰশ্মি থাকে সেইখিনি সিহঁতে শোষণ কৰি সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। কিন্তু সিহঁতে নীলা আৰু সেউজীয়া ৰংটো বেছিকৈ সিহঁতে ব্যৱহাৰ নকৰে, গতিকে সিহঁতে সেইখিনি স্কেটাৰ কৰি দিয়ে, আৰু তেতিয়া সেই যিটো ফাইটোপ্লেংটনৰ সমষ্টি অৰ্থাৎ সেই শেলাইখিনি য'ত আছে সেই পানীখিনিয়ে আচলতে কি কৰে, আমালৈ সেই নীলা আৰু সেউজীয়া ৰংখিনি আমালৈ বিচৰণ কৰি দিয়ে, মানে স্কেটাৰিং কৰি দিয়ে, আৰু সেইখিনি আমাৰ চকুত ধৰা দিয়ে। সেইকাৰণে আমি সেই পানী নীলা আৰু সেউজীয়া ৰঙৰ আমি দেখা পাওঁ। গতিকে তেনে শেলাই দ্ৰুত বিকাশ হোৱা সেই পানীখিনি আমি আচলতে সেউজ নীলা বৰণৰ আমি দূৰৰ পৰা দেখা পাওঁ। চাওক, আমি সকলোৱে জানো যে এইকেইদিন নেৰানেপেৰা বৰষুণ হৈছে, আৰু নেৰানেপেৰা বৰষুণৰ ফলত বায়ুৰ পৰা আচলতে নাইট্ৰজেন এই পানীত দ্ৰৱীভূত হ'ব পাৰে, পানীত বৃদ্ধি পাব পাৰে। তাৰ উপৰিও সেই পানীয়ে যেতিয়া দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বিভিন্ন বস্তু যেতিয়া কঢ়িয়াই আনে তাত ফচফৰাছযুক্ত বস্তু হয়তো আহি পেলাই নদীৰ পানীত ফচফৰাছ আৰু নাইট্ৰজেনৰ বৃদ্ধি হ'ব পাৰে, আৰু সেই ফচফৰাছ আৰু নাইট্ৰজেন যেতিয়া বৃদ্ধি হ'ব তেতিয়াহ'লে এনেধৰণৰ শেলাই দ্ৰুত বিকাশ হ'ব পাৰে। বন্ধুবোৰ, তেনেধৰণৰ এবিধ বিশেষ প্ৰকাৰৰ শেলাই হ'ল ব্লু গ্ৰীণ এলগি, আৰু সেই ব্লু গ্ৰীণ এলগিৰ বিভিন্ন প্ৰজাতিৰ আছে, কিন্তু তাৰে ভিতৰত এবিধৰ মই নাম আপোনালোকক ক'ব পাৰোঁ, সেয়া হৈছে মাইক্ৰ'চিষ্টিছ। আৰু সেইবিলাক কিন্তু আচলতে টক্সিক শেলাই হয়। সেইবিলাকে কি কৰে, যেতিয়া ফটোচিনথেচিছ কৰে তেতিয়া সিহঁতে এবিধ টক্সিনছ জেনেৰেট কৰে, যিবিলাক আচলতে একুৱাটিক লাইফৰ কাৰণে বৰ উপকাৰী নহয়। সেইকাৰণে তাত তেনেধৰণৰ এলগি যদি বিশেষভাৱে বিস্তাৰ হয় বা বিকাশ ঘটে তেতিয়াহ'লে তাত মাছ পুঠিৰ মৃত্যু হ'ব পাৰে। তাৰোপৰি সিহঁতে যেতিয়া ফুলিব আৰম্ভ কৰে, যিটো এলগি ব্লুম বুলি কয়, ব্লু গ্ৰীণ এলগি ব্লুম বুলি কয়, তেতিয়া তেনেধৰণৰ অৱস্থা হ'লে কিন্তু তাত ডিজলভ হৈ থকা পানীত ডিজলভ হৈ থকা অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়। গতিকে দ্বিতীয় সম্ভাৱ্য কাৰণটো আছিল যে কিবা কাৰণত দিখৌ নৈৰ পানীত কিউপ্ৰিক মিনাৰেলছ বৃদ্ধি হৈছে নেকি? এই কিউপ্ৰিক মিনাৰেলছ কি হয়? কিউপ্ৰিক মিনাৰেলছ আচলতে হৈছে যে কপাৰযুক্ত মিনাৰেলছ। কপাৰ মানে তাম আপোনালোকে জানে যে প্ৰকৃতিত আমি কপাৰ বিভিন্ন ধৰণে পাওঁ। কপাৰ ছালফাইড, কপাৰ কাৰ্বনেট, কপাৰ অক্সাইড, এইবিলাকৰ পৰিমাণ যদি আমাৰ পানীত হঠাতে কিবা কাৰণত বৃদ্ধি হয় তেতিয়াহ'লে সেই পানীৰ বৰণ সেউজ নীলা বৰণৰ আমি দেখা পাব পাৰোঁ। কিন্তু মন কৰিব যে এই কপাৰ বেছিকৈ বৃদ্ধি হোৱাটো কিন্তু ই টক্সিক হয়, ই আমাৰ তাত থকা একুৱাটিক লাইফবিলাকৰ কাৰণে ভাল নহয়। সেইটোৰ কাৰণেও আচলতে তাত বিভিন্ন ধৰণৰ মাছ পুঠিৰ মৃত্যু হ'ব পাৰে। এতিয়া প্ৰশ্নটো হ'ল যে দিখৌ নৈৰ পানীত কিউপ্ৰিক মিনাৰেলছৰ বৃদ্ধি কেনেকৈ হ'ব পাৰে? বন্ধুসকল, বিভিন্ন কাৰণত হ'ব পাৰে। ভূগৰ্ভৰ পৰাও কিবা কাৰণত নিৰ্গত হৈ পেলাই সেই দিখৌ নৈৰ পানীত কিউপ্ৰিক মিনাৰেলছৰ বৃদ্ধি হ'ব পাৰে। দ্বিতীয় কথা যে যেতিয়া পাহাৰৰ পৰা পানী বৈ আহে তেতিয়া সেই পাহাৰৰ শিলাখণ্ড ভাঙি পেলাই তাৰ পৰা মিনাৰেলছবিলাক কিউপ্ৰিক মিনাৰেলছ বিশেষভাৱে তাত মিহলি হ'ব পাৰে। বা
কোনোবা দুষ্ট চক্ৰই কিবা কাৰণত ভূগৰ্ভৰ পৰা কিবা খনন কৰিছিল তাৰ পৰা ওলোৱা কিউপ্ৰিক মিনাৰেলছবিলাক হয়তো তাত কিবা কাৰণত মিহলি হৈ যাব পাৰে আৰু সেই তেনেধৰণে কিউপ্ৰিক মিনাৰেলছ বৃদ্ধি হ'লেও আচলতে এনেকুৱা নীলা সেউজীয়া বৰণৰ ৰং পানীৰ পৰা আমি দূৰৰ পৰা দেখা পাব পাৰোঁ গতিকে এই দুটা মই আপোনালোকক সম্ভাৱ্য কাৰণহে ব্যক্ত কৰিছোঁ প্ৰথম কাৰণটো হ'ল যে এটা বিশেষ প্ৰজাতিৰ শেলাই দ্ৰুত বিকাশ হ'ব পাৰে আৰু তেতিয়া সেই নদীৰ পানীয়ে কম পৰিমাণৰ গেট কঢ়িয়াই আনিব পাৰে দ্বিতীয় কাৰণটো হৈছে যে কিউপ্ৰিক মিনাৰেলছ কিবা কাৰণত দিখৌ নৈৰ পানীত বৃদ্ধি হ'ব পাৰে বন্ধুবোৰ মোৰ সাম্যক জ্ঞানেৰে মই দুটা সম্ভাৱ্য কাৰণহে দিলোঁ এই সম্ভাৱ্য কাৰণকেইটা হ'ব পাৰে যে দিখৌ নৈৰ পানীয়ে হঠাতে কিয় বৰণ সলাইছে কিন্তু এটা কথা ঠিক হয়তো দিখৌ নৈৰ পানী কিছু পৰিমাণে টক্সিক হ'ব পাৰে কাৰণ বিভিন্নজনে ছ'চিয়েল ছাইটত আপলোড দিছে যে দিখৌ নৈৰ পানীত থকা কিছুমান মাছ পুঠিৰ মৃত্যু হৈছে বা অস্বাস্থ্যকৰ পৰিৱেশ এটা দেখা পোৱা গৈছে সেইফালৰ পৰা মই এটা কথা ক'ব খোজোঁ বা আহ্বান কৰিব খোজোঁ এই কথাখিনি আমি সঠিকভাৱে আমি জানিব পাৰিম তেতিয়াহে যেতিয়া পানীখিনি ভালকৈ পৰীক্ষা কৰা হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষই তাৰ পানীখিনি ভালকৈ পৰীক্ষা কৰি পেলাই তাৰ কথাটো সমস্যাটোৰ সমাধান কৰা উচিত বা থিৰাং কৰা উচিত যে কি কাৰণে আচলতে দিখৌ নৈৰ পানীখিনি এনেধৰণে বৰণ সলাইছে তাৰ উপৰিও বিভিন্নজন ভূতত্ত্ববিদ আছে তেওঁলোকে বিশেষভাৱে গৱেষণা কৰক বিশেষভাৱে চিন্তা কৰক যে কিয় এনেধৰণৰ হ'বলৈ পাইছে বা ইয়াত নহ'বৰ কাৰণে আমি কি ধৰণৰ প্ৰচেষ্টা হাতত ল'ব পাৰোঁ কাৰণ আমি বা বিশেষকৈ মই কোনো ভূতত্ত্ববিদ নহয় মই ইমান কথা নাজানো কিন্তু সাম্যক ধাৰণাৰ মই যিকেইটা কথা অধ্যয়ন কৰি মই গম পালোঁ সেইকেইটা কথা সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে মই দিখৌপুৰীয়া ৰাজ্যলৈ আগবঢ়াইছোঁ গতিকে আপোনালোকলৈ মই আৰু এটা আহ্বান যে আপোনালোকে যাতে যেতিয়ালৈকে এই কাৰণটো বিশেষ কাৰণটো আমি নাজানো পৰীক্ষা কৰি তেতিয়ালৈকে আপোনালোকে যাতে সেই নদীৰ পানীৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা ব্যৱহাৰ কৰে বা অকণমান ব্যৱহাৰৰ পৰা যদি আপোনালোকে আঁতৰি ৰাখে তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে মংগলজনক হ'ব বুলি মই আপোনালোকলৈ অনুৰোধ কৰিলোঁ নমস্কাৰ